নমস্কাৰ আমি অনিন্দিতা জয়দ্ৰপ আমাৰ নিজৰ হালত দুজোৰ কেঁচাপাত কটনৰ চাদৰ মেখেলা ৰেডি কৰিছিলো আপোনালোকে বেলেগ ৰঙৰ সিলেক্ট কৰি দিলে আমি সেই ৰঙটো বনাই দিব পাৰিম এই স্কাই ব্লু কালাৰটো খুব ধুনিয়া হয় কিন্তু ফটোত অহা নাই ভালদৰে অকনমান ডিপ হয় ফটোতকৈ এখন হৈছে চাদৰ আৰু এখন মেখেলা কাপোৰটো হোৱাইটৰ দৰে লাগিছে কিন্তু ব্লু হয় একদম স্কাই ব্লু এইকেইটা সাইড পটি আহিব কেঁচাপাত কটনত খুব ধুনিয়া এজোৰ চাদৰ মেখেলা এখন হৈছে মেখেলাখন আৰু এখন চাদৰ এই কাপোৰযোৰ যদি আপোনালোকে ল'ব বিচাৰে ডেসক্ৰিপচনত যেটো আমি WhatsApp নম্বৰ দি থৈ দিছো তাত যোগাযোগ কৰিব পাৰে আকৌ এবাৰ কৈছো কাপোৰযোৰ ভিডিওটোত দেখিবলৈ পাতল হৈছে কিন্তু কাপোৰযোৰ অলপ ডিপ হয় খুব ধুনিয়া এজোৰ কেঁচাপাত কটনৰ চাদৰ মেখেলা আন এজোৰ দেখুৱাইছো নেভি ব্লুত কাপোৰযোৰ চাগে ভিডিওত কলাৰ দৰে লাগিছে কিন্তু কালাৰটো নেভি ব্লু হয় খুব ধুনিয়া হয় বজাৰত যিবোৰ কেঁচাপাত কটন পায় তাতকৈ যথেষ্ট ডাঠকৈ বনোৱা হৈছে এজোৰ নেভি ব্লু ইয়াতে সিলভাৰ আৰু গোল্ডেন গুণাৰ ওয়াৰ্ক কৰা হৈছে এখন চাদৰ আৰু এখন হ'ব মেখেলা এইকেইটা হ'ব সাইড পটি আৰু এইটো ব্লাউজ পিস এই কাপোৰ দুযোৰ যদি আপোনালোকে ল'ব বিচাৰে ডেসক্ৰিপচনত আমি দি থোৱা 8876725910 এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰিব পাৰে ধন্যবাদ